আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। ভিডিঅ'টো আৰম্ভণিৰ আগতে মই কৈ দিওঁ, টেকন'লজিৰ লগত জড়িত নতুন ভিডিঅ' পাবলৈ সম্পূৰ্ণ অসমীয়া ভাষাত বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেকগুৰু আছাম ইউটিউব চেনেলত লাল বটনটো ক্লিক কৰিলে তাৰপিছত ঘণ্টা বটনটো ক্লিক কৰি দিয়ক, অল কৰি দিয়ক, যাতে আমি নতুন ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলত নটিফিকেশ্যনটো পায়। বন্ধুসকল এতিয়া আমি প্লে ষ্ট'ৰটো অন কৰি লৈছোঁ। প্লে ষ্ট'ৰটো অন কৰি লোৱাৰ পিছত সকলোৱে জানে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে। বন্ধুসকল আপোনালোকৰ ওচৰত DSLR কেমেৰা নাথাকে বা আপোনালোকৰ সাধাৰণতে আজিকালি ডুৱেল কেমেৰাৰ যুগ, ডুৱেল কেমেৰা নাথাকে। তো বন্ধুসকল ডুৱেল কেমেৰা থাকিলেও কিছুমানৰ বুকে ইফেক্টটো ভাল নাহে। তো বন্ধুসকল চাওক, আপোনালোকে সাধাৰণতে প্লে ষ্ট'ৰত ছাৰ্চ কৰিলে কেনেকৈ ছাৰ্চ কৰে DSLR বুকে ইফেক্ট 90% মানুহে এনেকৈ ছাৰ্চ কৰে। কিন্তু বন্ধুসকল এনেকৈ ছাৰ্চ কৰিলে এই এপ্লিকেশ্যনটো নাপাব। বন্ধুসকল ইয়াত ছাৰ্চ কৰিব লাগিব ফেবি বুলি ছাৰ্চ কৰাৰ পিছত ইয়াত এপ্লিকেশ্যনটো আহি গৈছে। এপ্লিকেশ্যনটো আহি যোৱাৰ পিছত ইয়াত চাওক কি কৰিব পাৰি। বিফৰ প্ৰথমতে এনেকুৱা আছিল, তাৰপিছত এনেকুৱা কৰিব পাৰিব, তাৰপিছত ব্লাৰ কৰিব পাৰিব, তাৰপিছত বিউটি দিব পাৰিব, তাৰপিছত এনেকুৱা ধৰণৰ বহু ধৰণৰ এপ্লিকেশ্যনৰ ইফেক্ট দিব পাৰে। বন্ধুসকল এই এপ্লিকেশ্যনটো ৰিচাৰ্জ এট গুগলে বনাইছে। বন্ধুসকল আহক ভিডিঅ'টোৰ আৰম্ভণিতে এপ্লিকেশ্যনটো অন কৰিলোঁ। অন কৰি লোৱাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে কেমেৰা মাৰি কৰিব পাৰে বা আপোনালোকৰ গেলাৰী যাব পাৰে। মই গেলাৰীৰ পৰা এটা পিকচাৰ লৈ লৈছোঁ যিকোনো। বন্ধুসকল এতিয়া চাব, বন্ধুসকল মই যিকোনো এটা পিকচাৰ লৈ লৈছোঁ। ইয়াৰ পৰা কভাৰত গৈছোঁ। কভাৰত যোৱাৰ পিছত মই এই পিকচাৰটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পিছত এই পিকচাৰটো জাষ্ট মোৰ অভাৰ আছে কাৰণে মই ক্ৰপ কৰি লৈছোঁ। কিন্তু আপোনালোকৰ আজিকালি 18:9 এক্সপেক্ট ৰেচিঅ' বা 19:9 এক্সপেক্ট ৰেচিঅ'ৰ যিবিলাক ফুল স্ক্ৰীন কৰি পিকচাৰ মাৰে, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে পিকচাৰটো ফুল ল'ব পাৰে। মোৰ এই পিকচাৰটো বেলেগ মোবাইলৰ পৰা মাৰা, গতিকে এনেকুৱা হৈছে। তো ক্ৰপ কৰি লৈছোঁ মই। ক্ৰপ কৰি লোৱাৰ পিছত চাই থাকক মেকিং ফেবুলাছ থিংছ। বন্ধুসকল এপ্লিকেশ্যনটোৱে এতিয়া কাম কৰিবলৈ আৰম্ভ কৰি দিছে। বন্ধুসকল অলপ টাইম লাগিছে, চাই থাকক এপ্লিকেশ্যনটোৱে কেনেকুৱা ধৰণৰ কাম কৰে। বন্ধুসকল এই এপ্লিকেশ্যনটো কাম কৰি দিছে। মোৰ পাছৰ ব্লাৱাৰ ইফেক্টটো নোহোৱা হৈ গৈছে। চাওক এতিয়া ইয়াত ব্লাৱাৰ ইফেক্টটো বৰ ধুনীয়া আহিছে। মোৰ ফেচটো ধুনীয়াকৈ ফ'কাছ কৰিছে। তো বন্ধুসকল ব্লাৱাৰটো বেছি কৰিব পাৰে আপোনালোকে, ইয়াত ব্লাৱাৰটো আৰু বেছি কৰিব পাৰে, ইয়াত ব্লাৱাৰটো কম কৰিব পাৰে। ইয়াত বন্ধুসকল এইটো হ'ল ব্লাৱাৰৰ কথা। তাৰপিছত যদি ছেভ কৰিব বিচাৰে ইয়াত ছেভ কৰি দিব পাৰে। বন্ধুসকল তাৰপিছত আছে ইয়াৰ তলত ব্লাৱাৰ আছে, তাৰপিছত ডেম আছে। ডেমছত এয়া দেখিছে কেনেকুৱা আপোনালোকে যদি কাৰোবাৰ কিবা বাৰ্থডে উইচ কৰিব পাৰে, কিবা এনেকুৱা ধৰণৰ কৰিব পাৰে। ইয়াত দেখিছে বাৰ্থডে উইচ বা হেপী নিউ ইয়াৰ উইচ, এইবিলাক বহুতো ধৰণৰ ইফেক্ট আছে, ধুনীয়া ইফেক্ট আছে। তাৰপিছত গৈছোঁ আই এম লাকি, তলত আছে লাকি বেংক ফণ্ট। চাওক বন্ধুসকল অট'মেটিকলি বহুত বস্তু চেঞ্জ হ'বলৈ ধৰিছে। তাৰপিছত অল মই কৰি দিছোঁ, অল চেঞ্জ, বেকগ্ৰাউণ্ড ওপৰৰখিনি কিবা এনেকুৱা। চাওক বন্ধুসকল এনেকৈ আপোনালোকে কিছু ফানি আছে এইখিনি বস্তু গেমৰ দৰে। বন্ধুসকল অলপ টাইম লৈছে এতিয়া চাব। তাৰপিছত আছে বিউটি এয়া দেখিছে হৈ গ'ল। তাৰপিছত আছে কাষ্টম, আপোনালোকে যি কৰিব পাৰে, হেয়াৰ কালাৰ কিবা এইবিলাক বহুত আছে। মই জাষ্ট আমাৰ মেইন পইণ্টটোলৈ আহোঁ। ইয়াত ছেভ কৰি দিছোঁ মই। ছেভ কৰি দিয়াৰ পিছত বন্ধুসকল এতিয়া মই ডাইৰেক্ট গেলাৰীত যাই এপ্লিকেশ্যনটোৰ যিটো পিকচাৰ ছেভ হ'ল সেই পিকচাৰটো চাবলৈ যাম। তো ইয়াত আছে এইটো আমাৰ নৰ্মেল পিকচাৰ আৰু এইটো আছে আমাৰ ফেব্ৰিৰ পিকচাৰ। বন্ধুসকল এই যিটো ৱাটাৰমাৰ্ক আহিলে, এই ৱাটাৰমাৰ্কটো আপোনালোকে নোহোৱা কৰিব পাৰে। তাত এটা ছেটিংছ আছে, চাব। ছেটিংছত গৈ এইফালে ক্লিক কৰি ছেটিংছ ক্লিক কৰি ৱাটাৰমাৰ্কটো অফ কৰি দিব পাৰে। ইয়াত কোনো প্ৰভাৰ্জন নাই। বন্ধুসকল আজিৰ বাবে ইমানেই। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গকো দেখুৱাব। ধন্যবাদ। জয় অসম।